এভৰিৱান জিন্দি চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি দেওবাৰ আমি অকণমান ফুৰিবলৈ যাবলৈ ওলাইছোঁ। বুন্দা পানী খাইছি হৈ পেলাই ক'লৈ যাওঁ চাওঁ আৰু ব'লক মোৰ লগতে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু গৈ আছোঁ, ওলাইছোঁহে ঘৰৰ পৰা যাবলৈ ওলাইছোঁ আৰু যিমান পাৰোঁ ভিডিঅ' কৰি কৰি গৈ থাকিম, ৰাস্তা দেখুৱাই গৈ থাকিম কোন চাইডে কিনি যাওঁ। ঠিক আছে, আমি নাৰেংগী পাই গ'লোহি। নাৰেংগী গোলচক্কৰ পাবহি হৈছে ট্ৰেফিক পইণ্টটোৰ ওচৰত। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় নাৰেংগী, তাৰমানে পাথৰকুৰিৰ পৰা নাৰেংগী বেছি দূৰ নহয়। এয়া এই চন্দ্ৰপুৰ হৈ এইখন দেখিছেনে, চন্দ্ৰপুৰ হৈ পেলাই এতিয়া আমি পবিতৰা হৈ পেলাই যাবলৈ ওলাইছোঁ। আজি বি এছ চি নাৰ্ছিং হেৰি হ'ব পাৰে, আছে ইণ্টাৰভিউ আছে নেকি, পৰীক্ষা আছে হ'ব পাৰে, দিছে গাৰ্জেন খবৰ হৈ আছে। এইখন মাৰিয়া নিশ্চিতা এখনতে পঢ়ে, গম পাইছা নাই তোমালোকে? বাবুৱে মোক কালি দেখুৱাইছিলে, প্ৰতীক্ষাত পঢ়িবা নেকি মা বোলে, প্ৰতীক্ষা স্কুল খুলিলে নহয় বোলে, এনেকৈ কৈছিলে। কালি পেপাৰত এডভাৰটাইজ দেখিছিলোঁ, আজি সঁচাকৈ এখন দেখিলোঁ চাইনবোৰ্ডখন। প্ৰতীক্ষা সম্ভৱ লগতে খুলিছে নেকি, নে ক'ত এছে বুন্দা চাইডে খুলিছে নাজানো দেই। ফুলখিনি চাই ফুলিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া আমি এতিয়া হাতীচিলা পাহাৰলৈ উঠিছোঁ আৰু এইফালে মন্দিৰ আছে, এইফালে হাতীচিলা মন্দিৰ, পিকনিক স্পট আছে। এইফালে যোৱা নাই কিন্তু আমি, এই হাতীচিলা পাহাৰ। এইডোখৰত বহুত বেছি ভিৰ ভাৰো নাই আৰু ঠাণ্ডাও জেগা। এইটো পাহাৰটো হাতীচিলা পাহাৰ। এইডোখৰ মানে গছৰ গোটেইখিনি তলে তলে এনেকৈ গৈ থাকিবলৈ ভিউটো বিৰাট ধুনীয়া লাগে, চাওকচোন। এইখিনি অৱশ্যে আমাৰ গুৱাহাটীৰ আশে পাশে আছে ধুনীয়া ধুনীয়া ঠাই। আমি সেইদিনা বকু চাইডে যাওঁতেতো ধুনীয়া একদম গছৰ হেৰি, গোটেই গছ। আৰু এইখিনিতো বুন্দাৰ পানী খাইটিৰ এই চাইডেও এইটো ভিউটো বহুত ধুনীয়া লাগে। চন্দ্ৰপুৰ পাই গ'লোহি এতিয়া আমি, গোবৰ্ধনৰ ব্ৰিজখন পাই গ'লোহি। আগৰ মই ভিডিঅ'টো দিছোঁ গোবৰ্ধনলৈ অহা, এইখন ব্ৰিজখন পালোহি। একদম ব্ৰহ্মপুত্ৰত লাগিছেগৈ বোলে গৈ। পিকনিক খাবলৈ আহে সেইফালে মানুহ ন, একদম মজা এডোখৰ। এইখিনি ইমান ধুনীয়া লাগিছে একদম পুৰা দৃশ্যখিনি। এইডোখৰত ইমান ধুনীয়া লাগিছে গছখিনিৰ মাজত, সেইকাৰণে এইখিনিতে নামি পেলাই অকণ ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিছোঁ। একদম বিৰাট ধুনীয়া লাগিছে চাওক। আমি এতিয়া বুঢ়া মায়ং পাইছোঁহি, সেই গছখিনি দেখুৱাইছিলোঁ যে আপোনালোকৰ, তাৰপিছৰ পৰা আমি এতিয়া বুঢ়া মায়ং পাইছোঁহি। তাৰপিছত আমি চানাকা যাম, চানাকা জেগাডোখৰ নাম চানাকা, আৰু আগতে যোৱা নাই কেতিয়াও সেইটো ৰাস্তা। আমি এই চানাকা পিকনিক স্পট এটালৈ আহি আছোঁ, দেখুৱাই দিছোঁ আপোনালোকক। আমি যিখন ৰিচৰ্টলৈ আহিছোঁ, এই ৰিচৰ্টখনৰ চাইনবোৰ্ডখন মাৰি থোৱা আছে, এইখন ইফালৰ পৰা দিশ মাৰি আছে, এইখন নেকি? এই আমি হিল মাইনা বেম্বো ৰিচৰ্ট চানাকা ৰেষ্টুৰেণ্টলৈ আহি আছোঁ। এইফালে মানে চাপৰি নিচিনা আছে, সেই তাতে কৰ্ণৰ খেতি কৰে, এইবিলাক এইবাৰ খেতি কৰি উঠালে, হৰণ দি যাবা, পাথৰ ৰাস্তা পুৰা। বা ইমান ডাঙৰ এডোখৰ, বুঢ়া পাহাৰতকৈ চাৰো পাথৰৰ সৈতে। পবিতৰা বীচ ইকো কেম্প ইয়াতে আছে, তাত অহা নায়েই, বন্ধ আছে বাবা। এইখন নেকি, এইখন নহয়, ডলফিন। আৰু বহুতখিনি কম কেম্প আছে আলহী নেকি।
এই দেখোন হয় পাই গ'লোহি আমি এতিয়া মেইন জেগাত কিন্তু ৰখাব লাগিব নেকি গাড়ী সম্ভৱ নোৱাৰি সেই পাথৰ আছে ৰাস্তাত দেখিছেনে Rohingya Mandile. Road closed. Heavy landsliding ahead. এইডোখৰ ৰাস্তাটো ওপৰলৈ গাড়ী নাযায় খোজকাঢ়ি যাব লাগিব দেখুৱাই দিছোঁ দেখিছে শিলগুটিৰ ৰাস্তা বাইকে পিছলি গৈছে একদম পাহাৰ কটাৰ মাজত আছে আমাৰ গাড়ী সেই তলত ৰখাই থৈছোঁ এই বেয়া ৰাস্তাটোৰ এতিয়া আমি পাৰ হ'লোঁ ইমান ভয় খালোঁ একদম বুকুখন এতিয়াও কঁপি আছে আৰু মানে ইমান থিয় ৰাস্তাটো আপোনালোকক দেখুৱাইছিলোঁ নহয় দেখিছে শিলগুটিৰ আহি পালোঁ আৰু মুঠতে এইডোখৰ ৰাস্তা ভাল ৰাস্তা পালোঁহি আৰু বুকু কঁপি গৈছে বাকী ৰাস্তাটো আপোনালোকক ফাষ্ট ফৰৱাৰ্ড কৰি পেলাই দেখুৱাই দিছোঁ আৰু এতিয়া পামগৈ আৰু আমি ৰাস্তাটো আপোনালোকক দেখুৱাই দিম কেনেকুৱা ৰাস্তা আধাটো প্ৰথমতে ঘূৰি গৈছিলোঁ নাহোঁ বুলি তাৰপিছত এওঁ জোৰ কৰি পেলাই আকৌ লৈ আহিলে মানে এওঁ আগতে চাই থৈছিলে যে মানুহ চাব আহিছে আৰু পাৰ হোৱা দেখিলোঁ গাড়ী তাৰপিছত আহিলোঁ এয়া চাওক হিল মাইনা বেম্বো ৰিচৰ্ট তেনেকুৱা আৰু আপোনালোকৰ ভিতৰৰ বস্তুখিনি দেখুৱাই থাকিম ব'লক এতিয়া কিন্তু আহি ভালেই লাগিলে ৰাস্তা তেখেতলোকৰ ৰাস্তাটো বিৰাট ধুনীয়া কিন্তু অলপ ছেফলি আৰু ছেফলি আহিব লাগিব এতিয়া আৰু আহিব পাৰিব আপোনালোকে তাৰপিছত একদম ফ্ৰণ্টৰ পৰাই আপোনালোকক গোটেই ভিউটো দেখুৱাই দিছোঁ চাই লওক পাহাৰটো একদম লগতে লাগি আছে আজি চানডে অলপ ভিৰ আছে আৰু কিছুমান গাড়ী আহিব পৰা নাই ৰাস্তাটোৰ কাৰণে ভয় কৰিছে ঘূৰি গৈছে আমিও এবাৰ ঘূৰি যাম বুলি ভাবিছিলোঁ কৈছোঁ আপোনালোকক তাৰপিছত এয়া আহিলোঁ আহি পেলাই ভিতৰৰ পৰা আপোনালোকক ফ্ৰণ্টৰ পৰা দেখুৱাই দিছোঁ নাহোঁ বুলি ভাবিছিলোঁ ৰাস্তা ইমান বেয়া আছিলে বিৰাট ভয় খাইছিলোঁ মই পৰিলোঁ দুখো পালোঁ বাৰু আঁঠত ঠিক আছে পিছত হ'লে আহিলোঁ আৰু এয়া শিলগুটিখন দেখাই দিয়া ভিউটো ধুনীয়া আৰু জেগাডোখৰ বিৰাট ধুনীয়া ৰেষ্টুৰেণ্ট কিন্তু অহাৰ ৰাস্তাটো মানে লেণ্ডশ্লাইডিং হৈ আছেতো সেইটো কাৰণে বিৰাট ভয় লাগিলে এয়া ৰেষ্টুৰেণ্টৰ ভিতৰৰ ভাগ আপোনালোকক দেখুৱাই দিছোঁ আৰু গোটেইখিনি বেম্বো হেৰি যেতিয়া গোটেইখিনি বেম্বুৰে বনোৱা আৰু আমাৰ সিহঁত দুটা মেনু চাই আছে কি অৰ্ডাৰ দিব এই আমাৰ খানা আহি গ'ল চিকেন আছে মিক্স ভেজ আছে ৰাইচ বাসমতি ৰাইচ লৈছোঁ ডাল প্লেইন ডাল আৰু চিকেন কাৰী এতিয়া আমি খানা খাই লওঁ কেনেকুৱা হৈছে নাজানো খাই খোৱাৰ পিছতহে ক'ব পাৰিম খানা টেষ্টি যেন লাগিছে আৰু বহি আছোঁ চব বাঁহৰ পৰাই বনোৱা মই বাহিৰৰ পৰা দেখুৱাই দিম বাৰু খাই মেলি অলপ বহি লৈছোঁ সেইকাৰণে আৰু যাতে আপোনালোকে ৰাতি থাকিব পাৰিব এয়া ৰাতি থাকিব পৰা কেনেকৈ সুবিধা আছে এইখিনি কটেজ আছে আৰু গোটেইখিনি বাঁহৰ ইয়াৰ লগতে পাহাৰ আছে দেখিছেনে এইটো কটেজ ভিতৰটো চব আছে ইয়াতে সুবিধা থকাৰ চকী টকী এইফালে লেট্ৰিন বাথৰুম প্লাছ এইফালে লেট্ৰিন বাথৰুম আছে আৰু এইটো আপোনালোক আহিলে মানে থকাকৈ আহিলে আহিব পাৰে আৰু থাকিবলৈ ভালেই লাগিব চাগে এই লাইন আহিলে এ চি চি চব আছে আৰু ইয়াৰ পৰা আপোনালোকে একদম ব্ৰহ্মপুত্ৰৰ ভিউটো ধুনীয়াকৈ এই বেলকনিত উঠি লৈ ব্ৰহ্মপুত্ৰখন দেখি থাকিব চিধা দেখিছে সেইফালৰ পৰা বেলিটো পৰিছে কাৰণে অলপ আন্ধাৰ নিচিনা হৈছে মই ভিডিঅ' কৰোঁতে এইফালে এই ধুনীয়াকৈ দেখিছে একদম বেলকনিৰ পৰা মই কৰি আছোঁ কটেজৰ বিৰাট ভাল উঠি খুব ভাল লাগিব ইয়াৰ পৰা এখন ৰিচৰ্টৰ পৰা আৰু আগলৈ গাঁও এখন আছে বুলি যেন খুৰাই ক'লে দোকানী খুৰাই ক'লে সেইকাৰণে সেইফালে অকণমান কিমান দূৰ যাব পাৰোঁ চাওঁচোন ভাগৰি গৈছোঁ ৰ'ব এইবিলাক কাম চলি আছে এইবিলাক দেখিছেনে ৰাস্তাৰ কাম চলি আছে
বহুত বেছি দিন হোৱা নাই ৰাস্তা বনায়ে আছে মায়ং ৰিসৰ্ট নেকি ৰিসৰ্ট ব্ৰিজ ফায়াৰ ৰিসৰ্ট বিচ ফায়াৰ এইখিনি খাবৰ কাৰণে ৰিসৰ্ট ব্ৰিজ ফায়াৰ এইখনত খাবৰ কাৰণে কিন্তু এইখনত আমি যিখনত আহিছিল এইখনত থকাৰ সুবিধা আছে এইখিনি এটা বন্ধ হৈ আছে ইকো কেম্প কৰিলে হয় চাগে আৰু মানুহ জাহুৱান ৰিসৰ্ট এখনো আছে এখন খোলা গ্ৰুপছ পাইলে ইয়াতে মানে বুকিং কৰি পেলাই কেম্পৰ কাৰণে তেনেকুৱা আৰু এইফালে আগলো আছে চাগে ৰিসৰ্ট এইখন বনাই আছে এইখন একেবাৰে ব্ৰহ্মপুত্ৰৰ কিনাৰতে লাগি আছে আৰু চনকা চাপৰি ৰিসৰ্ট ৰাস্তা আপোনালোকক দেখুৱাম দেই কিমান কষ্টৰে ৰাস্তা বনাইছে একদম পাথৰৰ মাজেদি এইফালেদি আৰু যাব পাৰি নাই ক'ব নোৱাৰি বেছি দূৰ নাই বুলি কৈছে না মানুহজনে গাঁওখন বেছি দূৰ নহয় অৱশ্যে আৰু অকণমান যাব পাৰি ঠিক আছে এইয়া এটা নামঘৰ আছে ইয়াতে নামঘৰ আছে গাঁও আছে নামঘৰ আছে এইয়া নামঘৰ আৰু সেই মানুহজনে কৈছে আমি যে হেৰি কি আছিলে এইবোৰ টেম্পু চেম্পু আছে মালনা সেইবিলাকতে অহা যোৱা কৰোঁ আমি এয়া গাঁও শেষ এইখন গাঁও কমাৰগাঁৱতকৈ বেছি গাঁৱহে লাগিছে কমাৰ গাঁৱতকৈ গাঁও মানে এখন গাঁও এতিয়া হৈছে কমাৰ গাঁওখন এতিয়া নেকি কিবা বুৰঞ্জীৰ প্ৰসিদ্ধ এইটোখন ৰাস্তাটোৱে আছে ধুধুৰালি তাতে কমাৰ গাঁৱৰ কথা কৈছে অফেন্স ল'ব পোৱা নাই নহয় মই তাক কৈ আমি অহা ৰাস্তাটোৱে ৰিটাৰ্ণ হ'বলগীয়া হৈছে একদম গাড়ী ৰাস্তা নাই দেখুৱাই দিছোঁ ৰাস্তাৰ পৰা ৰখাই দিয়া মই নামিম ভিডিঅ' কৰিম তোমালোক যোৱা বাবু আহা মোক দেখুৱাই দিছোঁ দেই ৰাস্তা অথনিৰ ৰাস্তাটো যে এইডোখৰ দেখিছে একদম মানে বিৰাট হেৰি মানে বহুত পাৰফেক্ট ড্ৰাইভাৰ লাগিব দেখিছে নহয় নামি যোৱাৰ ভিউটো মই আপোনালোকক দেখুৱাই দিছোঁ এইডোখৰ ৰাস্তাটো চব একদম ওপৰলৈকে যোৱা ৰাস্তাটো ভাল নহয় মানে এইডোখৰতে ভাল নহয় আৰু মোৰ গা কঁপনি উঠি আছে এতিয়াও এইফালে পৰা আমি আহিলোঁ এইটো ৰাস্তা দি দেখিছে ইমান খাটাৰনাক ৰাস্তা দি আহিলোঁ আৰু মোৰ ভয়টো বহুত বেছি আৰু অথনি মোক চাবলৈ পঠিয়াইছিল ৰাস্তাটো ভাল নে বেয়া চাবলৈ পঠিয়াইছিলে ৰাস্তাটো চাবলৈ আহোঁতেও এই অকণমান মোক পিছল খাই পৰিলোঁ বেছি দুখ পোৱা নাই বাৰু আৰু চাওকচোন ব্ৰিজখনৰ সৈতে ভিউটো ভাল লাগিছে আপোনালোকৰ মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰিব এগৰাকীয়ে মোক ডেইলি ব্লগছ দিবলৈ কৈছিলে কিন্তু মই এইটো দিয়াটো খুব বেছি সম্ভৱ নহয় মই তথাপিতো চেষ্টা কৰিম আপোনালোকে কেনেকুৱা বিচাৰে আৰু কিবা ৰেচিপি বিচাৰে যদিও জনাব বা কেনেকুৱা ধৰণৰ বিচাৰে আপোনালোকে জনাব আৰু আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ল যদিও আপোনালোকৰ মানে জনাবৰ কাৰণে ক'ত গৈছিলোঁ কেনেকৈ মানে জেগাডোখৰ সেইটো জনাবৰ কাৰণে ভিডিঅ'টো দীঘলীয়া হ'ল আৰু কেনেকুৱা পালে জনাব আজি মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই